এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহাগ বিহু আহি পালে আৰু বহাগ বিহু আহি পালে আমাৰ গা হাতখন লাগে আৰু এতিয়া আজি যাম বিহুৱান আনিবলৈ বিহুৰ কাপোৰ কিনিবলৈ যাম ঘৰৰ মানুহখিনিৰ কাৰণে আৰু এটা কথা কওকচোন এতিয়া য'ত মাহত কোনে চুৱেটাৰ ওলাই পিন্ধিব লগা হৈছে এনেকুৱা ঠাণ্ডা মইতো ওলাই পিন্ধিলোঁ আৰু উপায় নাই বহুত ঠাণ্ডা তাতে আৰু গাড়ীত গ'লে বেছি ঠাণ্ডা পায় ভাবিছোঁ ফেঞ্চি যাম নহয়তো পলম বজাৰ যাম চাপত যাওঁ য'তে যাওঁ আপোনালোকক দেখুৱাই থাকিম কিন্তু ঠাণ্ডাটো পূৰা আছে আৰু সেইকাৰণে পূৰা চুৱেটাৰ পিন্ধি লৈছোঁ আৰু এইফালে চুৱেটাৰটো পিন্ধিবও লাজ লাগে অলপ তাৰপিছত অলপ তেতিয়াহ'লে কৈ থাকোঁ কাৰণ বিহু বজাৰ বুলি ক'লে অলপ গাটো অলপ এক্সাইট হৈ থাকে নহয় জানো কাৰণ বিহু আমাৰ প্ৰাণৰো প্ৰাণ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিবা মই শেষলৈকে মই যি য'ত যাওঁ যি কৰোঁ সকলো দেখুৱাই দিম আৰু ফ্ৰেণ্ড এনেকুৱা বৰষুণ কিবাকৈ আহি এইটো শ্বপিং মলত সোমাইছোঁ আৰু ক'ত আহিছোঁ মই কৈ আছোঁ ৰ'ব মানে কি বৰষুণৰ পৰা বাচিবৰ কাৰণেহে সোমাইছোঁ মলটোত আৰু যিটো পাইছোঁ আৰু কিবা পাওঁ লৈ আছোঁ আৰু চাই আছোঁ বস্তুবোৰ আৰু ভিডিঅ'টো চাই থাকক মই সকলো কৈ আছোঁ বৰষুণত একদম অৱস্থা বেয়া কিবাকৈ অলপ কিবা এটা লৈছোঁ আৰু হাই এভৰিৱান আৰু কিবাকৈ ৰুম আহি পালোঁ মানে এনেকুৱা বৰষুণ ওলাই যি গ'লোঁ যাওঁ বুলি কৈছিলোঁ বেলেগত ফেঞ্চিলৈ কিন্তু কিবাকৈ বিশালসমূহ পাইছোঁহে তাৰপিছত আধা ভিজা হৈছোঁ অলপ তাৰপিছত তাতে সোমাই গ'লোঁ আৰু ভাবিছোঁ বৰষুণত ভিজাতকৈ ইয়াতে সোমাই কিবা এটা চাই লোৱাই ভাল তাৰপিছত বেলেগ একো বেছি লোৱা নাই এনেকুৱা কুৰ্তা এটা লৈছোঁ একদম চিম্পল বিহুত কিনো আৰু বিশেষকৈ ল'ম তাৰপিছত হাফ পেণ্ট ল'লোঁ তাৰপিছত এটা বেগ ল'লোঁ মই ইয়াৰ বেগটো চাওক বেগটো ভালে লাগিছে মোৰ দামটো হিচাপে ভালে বেগটো আৰু লগতে ইয়াৰ বিচনা চাদৰ এখন আনিলোঁ গাড়ী কভাৰ দুটা আৰু বিচনা চাদৰ এখন খুব প্ৰয়োজন হৈছিল সেইকাৰণে আনিলোঁ আৰু এইখিনিয়ে বজাৰ এইটো অলপ হৈছে তথাপিও যদি আৰু কাইলৈ ক'ৰবাত যাওঁ সেইটো মই লিংক কৰি দিম আৰু এযোৰ মই কাপোৰ লৈছোঁ অনলাইন অৰ্ডাৰ দিছোঁ এযোৰ মই দেখুৱাম কাইলৈ তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে কাইলৈ মই কণ্টিনিউ কৰিম হাই এভৰিৱান আৰু কালি বজাৰ গৈছিলোঁ যে কালি বজাৰত মানে বৰষুণটো দিলে গম পালে এতিয়া আজি তাৰ নেক্সট দিনা আজি আকৌ গধূলি মই এতিয়া আজি বৰষুণটো নাই পিছে এতিয়ালৈকে নাই কি হয় নাজানো আৰু কিন্তু এতিয়া ভাবিছোঁ যাওঁ কাৰণ ঘৰৰ পৰিয়ালৰ মানুহখিনিৰ কাৰণে কিবা নহয় কিবা এটা ল'ব লাগিব বিহু বুলি কালি মই ল'লোঁ যদি মোৰ কাৰণে লোৱা হ'ল বাকীখিনি লোৱা হোৱাই নাই সেইকাৰণে আৰু এইটো মই নতুন বেগটো লৈ ল'লোঁ চাওক মই বিহুৰ মই গিফ্ট লৈ ল'লোঁ আৰু এতিয়া ক'লক তেতিয়াহ'লে আজি ক'লক যাওঁ চাই থাকক আৰু এতিয়া আহিছোঁ পল্টন বজাৰলৈ ফাইনেলি আৰু বতৰটো আজি ভালেই আৰু পল্টন বজাৰ মানে পূজা বিহুৰ বজাৰ বুলি ক'লে ইমান মানুহ হয় দেখিছে নহয় আৰু বাকী দুই ঠাইত তিনি ঠাইত চালোঁ কিন্তু ইমানে মানুহ তাৰমানে তোমাৰ উপায় নাই ইয়াতে অলপ মানুহ কম যেন লাগিছে ইয়াতে আহিলোঁ আৰু এতিয়া মই চাই আছোঁ চেণ্ডেল আৰু ইয়াৰ বজাৰ কৰা হ'ল লাহে লাহে অলপ আৰু ইয়াৰ মই লৈ আছিলোঁ চেণ্ডেল ল'লোঁ চেণ্ডেল আৰু এইফালে মানুহ বেছি নাই কাৰণ সময়ো দেৰি হৈ আহিছে লাহে লাহে আৰু যাব লাগে ল'বা নে সেইটো কিমান এইফালে আমাৰ ছাৰে নতুন ঘৰ বনাইছে যে পূৰা শ্বপিং কৰি আছে আৰু এইফালে হ'ল এতিয়া কেছ কাউণ্টাৰত আছোঁ আৰু ইয়াতে নহয় বেগ ফ্ৰী দি আছে বেগটো দি কিনে এতিয়া কেনেকৈ খুলি চাব একদম বন্ধ কৰি শ্বপিং মল বেগত কাপোৰ লৈ আহিছোঁ চব বন্ধ কৰি দিলাক ৰে আমি ওলাই গেলি বাংলাত আহা যেন লাগছে সেইবুলি বেগটো লুজ খালোঁ নেকি 249ত বেগটো লুজ খালোঁ নেকি নাই খোৱা ন আৰু এতিয়া বজাৰ সমাৰ কৰি প্ৰায় 10টা বাজি গৈছে আৰু দেখিছে নহয় প্ৰায় দোকান বন্ধ হৈছে বিৰিয়ানী এতিয়া দোকানত আমি বিৰিয়ানী খাই লওঁ কাৰণ ৰুমত গৈ আৰু বনাই খোৱালৈ বহুত দেৰি হৈ যাব হাই এভৰিৱান আৰু
কালি বজাৰৰ পৰা আহিলোঁ যে আৰু মই আপোনালোকক কৈছিলোঁ যে তাৰ আগে মানে যে মই একযোৰ কাপোৰ অনলাইন আনিছিলোঁ আৰু কাপোৰযোৰ হৈছে এইযোৰ চাওক পিন্ধিলে আপোনালোকক মই ভালদৰে দেখুৱাই দিম এইটো আৰু পেণ্টটো হৈছে এনেকুৱা সেইটো পিন্ধিলে মই কাপোৰযোৰ দেখুৱাম বাৰু ভৱিষ্যতে আৰু বিহুৰ কালি বজাৰখিনিও মই এইটো ভিডিঅ'ত নেদেখুৱাওঁ আৰু ভিডিঅ'টো দীঘলৈ যাব নেক্সট ভিডিঅ'ত মই ঘৰতে যাম চাগে ঘৰত যোৱা ভিডিঅ' হ'ব চাগে আৰু এইটো ভিডিঅ' এইখিনিয়ে বিহুৰ পূজা আহি আছে বিহুৰ এইখিনিয়ে কাপোৰখিনি দেখুৱালোঁ আৰু এইটো ভিডিঅ' কেনে লাগিলে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই